শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল, আপোনালোক আটাইকে সন্ধিয়াৰ শুভকামনা জনাই মই পুনৰ সৰাফুলৰ নতুন এটি অংশ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। সৰাফুলৰ আজিৰ নতুন অংশটিৰ নাম হ'ল পিতৃ মাতৃ সকললৈ। শ্ৰদ্ধাৰ বন্ধু বান্ধৱীসকল, আহকচোন সৰাফুলৰ আজিৰ এই নতুন অংশটিতে আমি একেলগে আগবাঢ়োঁ আৰু অনুভৱ কৰোঁ সৰাফুলৰ অনুভূতিবোৰক। পিতৃ মাতৃ সকললৈ। পিতৃ মাতৃৰ বয়সৰ লোকসকলক এটা কথা ক'ব খোজোঁ, কেতিয়াবা এনেকুৱা হৈছেনে আপোনাৰ সন্তানে নিজৰ ৰুমত সোমাই লাইট অফ কৰি মোবাইলত ব্যস্ত হৈ আছে আৰু আপুনি ৰুমটোত সোমাই কিনো আন্ধাৰখনত থাক বুলি লাইটটোত দি বহি লয়। তাৰ পাছত আৰম্ভ কৰে, দিনটো অকল মোবাইলত লাগি থাক, পঢ়া শুনা নকৰ নেকি? কি কৰিবি জীৱনত? নাইবা চাকৰি বাকৰিৰ খবৰ নলওঁ কিয়? অমুকে চাকৰি পালেই, নহ'লে ছোৱালী হ'লে বিয়া নহওঁ নেকি? ইত্যাদি ইত্যাদি। কেতিয়াবা আপোনাৰ সন্তানে নিশ্চুপ হৈ শুনি থাকে আৰু কেতিয়াবা ওলোটাই উত্তৰ দিয়ে, মোক এইবোৰ কৈ নাথাকিবি। লগে লগে আপুনিও তোক কথা ক'বই নোৱাৰি আদি গালি পাৰি উঠি আহে। এটা কথা জানেনে, ল'ৰাটো বা ছোৱালীজনী মোবাইলত ব্যস্ত থকাৰ অৰ্থ কেৱল এইটোৱেই নহয় যে তাৰ বা তাই কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে। বৰ্তমান সময়বোৰ এনেকুৱা হৈছে, এই বয়সৰ ল'ৰা ছোৱালী মানে আমি আপোনালোকে ভাবিব নোৱাৰা কিছুমান সমস্যাৰ সৈতে যুঁজি থাকোঁ। এলান্ধু যেন লগা কেৰিয়াৰ, সঘনাই সলনি হোৱা মুখ আৰু যে কত কি। তাতোকৈ কি জানে, যাক আপুনি দুই এষাৰ কথাৰে ধৰাশাৰী কৰি আহিল, সেই ল'ৰাটো নাইবা ছোৱালীজনীয়ে আপোনালোকৰ মুখত এটি হাঁহি বিৰিঙাবলৈকে দিনে নিশাই চিন্তা কৰে। আপোনালোকে হয়তো নুবুজিব, কিন্তু আমাৰ বাবে প্ৰেমাস্পদে মোবাইলত দিয়া চুমাটোতকৈ আপোনালোকৰ হাঁহি ভৰা মুখখন বেছি প্ৰিয়। আপোনালোকৰ দোষ বুলি নকওঁ, নিশ্চয় আমাৰ ভাল বিচাৰে বাবেই আমাক গালি পাৰে, কিন্তু কেতিয়াবা কাষত বহি টকা পইচা, চাকৰি, কেৰিয়াৰ, বিয়া আদিৰ কথা পতাতকৈ এবাৰ কাষলৈ আহি সুধিবচোন, ভালে আছনে তই? কেতিয়াবা দিনটো বিচনাতে বাগৰি থকা সন্তানটিৰ মূৰটো নিজৰ কোলাত লৈ মৰম কৰি ক'বচোন, ইমান চিন্তা নকৰ, আছো নহয় আমি। চাব, আপোনাৰ সন্তানৰ চকুযোৰ পানীৰে ভৰি আহিব। এটা কথা কি জানে, যিমান প্ৰেম বা বন্ধু থাকিলেও মাকৰ কোলা আৰু দেউতাকৰ কান্ধখনৰ দৰে জিৰণি কোনেও দিব নোৱাৰে। সেয়ে কৈছোঁ, লাইটটো অন কৰি ৰুমটো পোহৰ কৰাতকৈ দুই এষাৰ মৰমৰ কথা পাতি সিহঁতৰ মুখখন পোহৰ কৰিবলৈ চাওকচোন। তাৰ পাছত চাব, আপোনাৰ সন্তানক আৰু একোৱেই ৰখাব নোৱাৰে। ধন্যবাদ।